ফুলবাৰী সমষ্টিৰ কেণ্ডিডেট বিনোদ মুছাহাৰী ডাঙৰীয়া, মই প্ৰথমতে উপস্থিত হোৱা সকলো ৰাইজক মই নমস্কাৰ জনাইছোঁ আৰু আহি থকা যি দুৰ্গা পূজা ইয়াৰ শুভেচ্ছা আপোনালোক সকলোকে মই জ্ঞাপন কৰিছোঁ। আমি চবেই জানো কি যোৱা 6 মাহ ধৰি গোটেই বিশ্বতে কৰোনা ভাইৰাছ হৈ আছে আৰু আজিও আমাৰ অঞ্চলবিলাকতো এটা দুটা কেছ আমি চবেই দেখিবলৈ পাইছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ কি কোনোবা যদি জ্বৰ হয়, বেমাৰ হয়, অলপ ডক্টৰৰ পৰামৰ্শ ল'ব, ঔষধ খাব, কাৰণ আমাৰ অঞ্চলত ভাল ভাল হস্পিটেল নাই। অৱশ্যে এই অঞ্চলৰ পৰা বৰপেটা মেডিকেল কলেজ বেছি দূৰ নহয়, তথাপিতো চবে সাৱধানে থকাটো ভাল। बयनिसिमबो खुलुमनायखौ बावहरबाय। बयबो मोजाङैनो दङ ना रायजोफोर? जेबो जेंना गैया? दुर्गा फुजा खाथिखाय एसे मोखांफोरखौ गोजोन गोजोन नुदो। बयबो मोजाङैनो था, अनलायनानै थानांगौ बयबो, आरो इसोरा बयखौबो बोर सारस्रिहरथों। दा बे समाव बाहागो लाफैनाय साफ्रोमनोबो आं गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरनाय जाबाय। ইতিমধ্যে আমার দুজন বক্তা ভাল ভাল কথাবিলাক কৈ গ'ল কি আমাৰ দলে কিয় এইবাৰ এই বিটিআৰৰ ইলেকশ্যনত অংশগ্ৰহণ কৰিছোঁ, এই কথাবিলাক আপোনালোকৰ আগত দাঙি ধৰিলে। আপোনালোকে ইতিমধ্যে গম পাইছে কি এইবাৰ এই বিটিআৰ অঞ্চলত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এটা ডাঙৰ এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এই পৰিৱৰ্তনটো কোনো বেলেগৰ দ্বাৰা নহয়, এই ইউপিপিএল দলৰ দ্বাৰাই ৰাইজে এটা পৰিৱৰ্তন আনিবলৈ আজি গৈ আছে আৰু পৰিৱৰ্তনৰ বাহন হিচাপে ৰাইজে বাছনি কৰি লৈছে, এইটো হ'ল ইউপিপিএল দল। আজি এই বিটিআৰ অঞ্চলত যিটো নিৰ্বাচন হ'ব, ইয়াত বিভিন্ন দলে আগবাঢ়ি আহিছে। কোনোবা লগ লাগি ইলেকশ্যন খেলিছে, কোনোবা অকলে অকলে খেলিছে আৰু সকলো নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছে, মন্তব্য দাঙি ধৰিছে, মেল মিটিং কৰিছে আৰু বহুত কথাবিলাক কৈছে। হ'বনে? সকলো দলে এটা কথা কৈছে কি আমি এইবাৰ বিটিচি দখল কৰিম, বিটিআৰ দখল কৰিম। কোনোবা কৈছে আমি ইয়াত চৰকাৰ গঠন কৰাত আমি অংশীদাৰ হ'ম, কোনোবা কৈছে আমিয়ে চৰকাৰ গঠন কৰিম। কিন্তু ৰাইজ আপোনালোকে চাওক, কোনো এটা দলৰ মুখত আপোনালোকে শুনা নাই যে ইয়াত 35 লাখ জনসাধাৰণক উন্নয়ন কৰিম, নিৰাপত্তা দিম, শান্তি প্ৰতিষ্ঠা কৰিম, আমাৰ অঞ্চলৰ সমস্যা দূৰ কৰিম বুলি কোনো এটা দলে আজিলৈকে কোৱা নাই। খালি দখল কৰাৰ কথাই কৈ আছে, চবে শাসন লোৱাৰ কথাই কৈ আছে। গণতন্ত্ৰ দেশত প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ লোকসভাৰ কাৰণে নিৰ্বাচন হয়, এছেম্বলিৰ কাৰণে নিৰ্বাচন হয় আৰু আজি কাউন্সিলৰ কাৰণে নিৰ্বাচন হ'বলৈ গৈ আছে, পঞ্চায়ত ভিচিডিচিৰ কাৰণেও নিৰ্বাচন হ'ব। নিৰ্বাচনত অংশগ্ৰহণ কৰা দলৰ ভিতৰত কোনোবা নহয় কোনোবা চৰকাৰ গঠন কৰিবই, এইটো ক'ব লগা কথা নাই। কিন্তু কথাটো হৈছে স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমাৰ অঞ্চলত যে বানপানী গৰাখহনীয়া হৈ আছে, আমাৰ অঞ্চলত যে খোৱা পানীৰ যোগান নাই, আমাৰ অঞ্চলতে স্কুল কলেজ ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, আমাৰ অঞ্চলত যে হস্পিটেল নাই, ডক্টৰ নাই, আমাৰ অঞ্চলত যে এতিয়াও দুখীয়া দৰিদ্ৰ গৰীব মানুহ আছে, দুবেলা দুমুঠি খাবলৈ বহুত কষ্ট পাব লগা হৈছে, এই কথাখিনি চিন্তা কৰিবৰ কাৰণে কোনো দলে এতিয়ালৈকে আগবাঢ়ি অহা নাই। খালি আগবাঢ়ি আহিছে আমি বিটিচি দখল কৰিম, আমি বিটিচিত চৰকাৰ গঠন কৰিম, বিটিচিত আমি মানে এইটো কৰিম, এইটো কৰিম, কিন্তু ৰাইজৰ দুখ দুৰ্যোগত থিয় দিবলৈ কোনো অহা নাই। এইটোৱে আমাৰ দুখৰ কথা। তো সেইকাৰণে আমি ইউপিপিএল দল হিচাপে আপোনালোকৰ আগত এই কথাটোকে স্পষ্ট কৰিছোঁ কি যোৱা 17 বছৰত বিভিন্ন হত্যা হিংসা এই অঞ্চলত হৈ গ'ল। আমাৰ জাতি জনগোষ্ঠী ধৰ্মৰ মানুহক লৈ পেলাই কিছুমান মানুহে বড়ো অনাবড়ো ৰাজনীতি কৰিলে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে, অসমীয়া বড়ো ৰাজনীতি কৰিলে, বিভিন্ন ৰাজনীতি ইয়াতে কৰিলে, কিন্তু ইয়াত সমন্বয় কৰা ৰাজনীতি কোনো নকৰিলে। জাতি জনগোষ্ঠীক সন্মান দি সবকো মানে এটা ৰেসপেক্ট দি পেলাই, মৰম দি পেলাই, সম মৰ্যাদা সম অধিকাৰ প্ৰদান কৰি পেলাই সকলো উন্নয়ন কাম
কোনো ৰাজনীতি কৰিবলৈ নাহিল আৰু সেইকাৰণে আজি আমাৰ নিচিনা মানুহবিলাক ইচ্ছা নাথাকিলেও অনিশ্চিতভাৱে হ'লেও আজি ৰাজনীতিত আহিব লগা হৈছে। সেইকাৰণে আজি ৰাজনীতিত আহিছো, ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ নহয়, আমাৰ অঞ্চলৰ সমস্যাবিলাক দূৰ কৰিবলৈ। আমি বিশ্বত মানৱ জাতি জন্ম পোৱা লাখ লাখ বছৰ হ'ল, কিন্তু আজিও মানৱ সভ্যতা ইমান আগবাঢ়ি যোৱাৰ পিছতো আমি যে এজন মানুহ আনজন মানুহ ঘৃণা কৰি আছে, এজন মানুহ আনজন মানুহ হিংসা কৰি আছো, এটা ধৰ্মই আনটো ধৰ্মক হিংসা কৰি আছো, এটা সমাজে আনটো সমাজক ভয় কৰি আছো, খং কৰি আছো, এইটো আমাৰ মানৱ জাতিৰ কাৰণে এইটো ভাল কথা নহয়। আজি সকলো ধৰ্মই কৈছে মানুহক সন্মান কৰিব লাগে, মানুহক ৰেসপেক্ট কৰিব লাগে, মানুহক সদায় মৰম কৰিব লাগে, কিন্তু তাৰ পিছতো আমি আজি মানুহক মানে সন্দেহ কৰো, মানুহক হিংসা কৰে। ইয়াৰ পৰা আমি কেনেকৈ দূৰত আহিম? আজি গোটেই বিশ্বত আমাৰ এটা প্ৰত্যাহ্বান আহিছে কি হিংসা মুক্ত এটা সমাজ কেনেকৈ গঢ়িম, শান্তিৰ এটা সম্প্ৰীতিৰ এটা সমাজ কেনেকৈ গঢ়িম, সকলো জাতি জনগোষ্ঠী মিলি থাকিব পৰা এটা অঞ্চল, এটা মানে কি এটা ষ্টেট, এটা কাণ্ট্ৰি, এটা দেশ, এটা ৰাজ্য এটা কেনেকৈ গঢ়িম, এইটো আমাৰ কাৰণে বহুত প্ৰত্যাহ্বান আহিছে। কিন্তু ৰাইজ, আজি এইখন দেশতে মহাত্মা গান্ধীয়ে জন্ম পাইছিলে। আজি বিশ্বৰ মানুহে মহাত্মা গান্ধীক অহিংসাৰ গুৰু বুলি চবে আজি সন্মান কৰে। মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ গোটেই বিশ্ব জুৰি আজি বিশ্ব অহিংসাৰ দিৱস হিচাপে উদযাপন কৰে। গতিকে আমি বুজি পাব লাগিব, কোনোবা দেশে বহুত দাদাগিৰি কৰিব পাৰে, মোৰ পইচা আছে, বল আছে, বোমা বাৰুদ বন্দুক আছে, কিন্তু শান্তি এই দেশত কেতিয়াও নাহিব যদি সেই মানুহবিলাকে মানুহৰ প্ৰতি মৰম কৰিব নাজানে, সন্মান কৰিব নাজানে। তো সেইকাৰণে আমি এটা সুন্দৰ প্ৰকৃতিৰ মাজত আছো, হিমালয় পৰ্বতৰ দাঁতি অঞ্চলত, ব্ৰহ্মপুত্ৰ উপত্যকাত আমি সবে জাতি জনগোষ্ঠী মিলি ইমান সুন্দৰ এটা পৰিৱেশ পাবলৈ সক্ষম হৈছো। আজি পানীৰ কাৰণে মানুহৰ হাহাকাৰ, বিহাৰত পানী নাই, ক'ৰবাত উৰিষ্যাত কি কয় এই আমাৰ ৰাজস্থানত পানী নাই, ইউপিত পানী নাই, বহুত হাহাকাৰ কৰে মানুহবিলাকে, কিন্তু আমাৰ ইয়াত পানীৰ অভাৱ নাই। আমাৰ ইয়াত বতাহ বৰণ ভাল আছে, আমাৰ মাটি খুব সাৰুৱা, যি খেতি কৰে ইয়ে হয়। ইয়াৰ পিছতো আজি আমাৰ মাজত অশান্তি বিৰাজ কৰি আছে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি এই বিটিয়াৰ অঞ্চলত মই অসমৰ ভাৰতৰ কথা ক'ব বিচৰা নাই। এই বিটিয়াৰ অঞ্চলত যোৱা 30-40 বছৰত যি হৈ গ'ল, আমি এজনে আনজনক ক্ষমা কৰি মৰম কৰি এটা সুন্দৰ সমাজ গঢ়িব লাগিব। আজি আমি কি বিচাৰিছো? আমাৰ ঘৰখন আমি সদায় জুই জ্বলাই দিম, না আমাৰ ঘৰত আমি ভাল ফুল ৰুই পেলাই ঘৰখন সজাই বৰাই শান্তি কৰি ৰাখিম? যদি আমাৰ ঘৰখন শান্তি কৰিব ৰাখিব নোৱাৰো, আমাৰ নৱ প্ৰজন্মই কেতিয়াও নিজৰ মানে জীৱনৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব। আমাৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা লৈ আগবাঢ়ি যাব নোৱাৰিব, ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ হ'বলৈ নোৱাৰিব, আমাৰ ল'ৰা ছোৱালী ভাল ডাঙৰ ৰাজনীতি নেতা হ'ব নোৱাৰিব। আৰু তেনেকুৱা যদি হয়, আমি সদায় পিছ পৰি থাকিব লগা হ'ব। সেইকাৰণে আমি ঠিক কৰিছো, এই স্বাধীনতাৰ ৭৪ বছৰ পিছত পিছ পৰি থকা এই অঞ্চলটো আগুৱাই নিবৰ কাৰণে এই ইলেকশ্যনত UPPL সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমি আমাৰ চৰকাৰ গঠন কৰিব লাগিব আৰু এই ৭০ বছৰৰ দুখ দুৰ্যোগবিলাক দূৰ কৰিব লাগিব। সেইকাৰণে আজি মঠনগুৰি সমষ্টিত মই আপোনালোকক আহ্বান কৰিব বিচাৰিছো কি আপোনালোকে প্ৰাৰ্থী চাওক, কিছুমান দলক চালে নহ'ব, কিছুমান ব্যক্তিক চালে নহ'ব, আপুনি এই প্ৰাৰ্থীবিলাকক চাওক আপুনি। আৰু এই প্ৰাৰ্থীবিলাকৰ মাজত যোনে যোগ্য, যোনে আমাৰ জাতিক বচাব পাৰে, আমাৰ সমাজক বচাব পাৰে, আমাৰ অঞ্চলৰ কাৰণে কিবা চিন্তা কৰিব পাৰে, তেনেকুৱা ব্যক্তি তেনেকুৱা প্ৰাৰ্থীবিলাকক আপুনি বাছনি কৰক। আপোনালোকৰ ইয়াত বহুত কেণ্ডিডেট হৈছে, যোৱাবাৰো কেণ্ডিডেট হোৱা মানুহ, যোৱাবাৰ জিকা মানুহ ইলেকশ্যন খেলিছে, যোৱাবাৰ জিকি পেলাই একো কৰিব নোৱাৰিলে। আৰু আজি BPF-ৰ হৈ যি সকলে ইলেকশ্যন খেলিছে, সেই সকলে একো কাম কৰিব নোৱাৰে, কাৰণ BPF ইলেকশ্যনলৈকে থাকে না নাথাকে ঠিকনা নাই। তেখেতসকলৰ লিডাৰবিলাক ওলাই BJP-ত পলাই আছে আৰু BPF নাথাকিব পাৰে। অৱস্থা ভাল নহয় BPF-ৰ এতিয়া। এই যে ৭০ বছৰ দুখীয়া গৰীব মানুহবিলাক যে ঠগালে, দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে,
এনআৰচিৰ সময়ত কষ্ট পোৱা মানুহবিলাকক খবৰ নললে, ডি ভোটাৰৰ মানে কষ্ট পোৱা মানুহবিলাকক খবৰ নললে, বিভিন্ন জাতি জনগোষ্ঠী মাটি বাৰীৰ সমস্যাবিলাক সমাধান নকৰিলে, প্ৰাইম মিনিষ্টাৰ যিটো মানে আৱাস যোজনা গৰীব মানুহৰ কাৰণে দিয়া ঘৰৰ পইচা খালে, অংগনবাড়ীৰ পইচা খালে, যিটো অংগনবাড়ী চেণ্টাৰ আছে মিড ডে মিলৰ পইচা খালে, টয়লেট বনাই দিব দিয়া পইচা খালে, বৃদ্ধ পেঞ্চনৰ পইচা খালে, ইৰিগেশ্যনৰ পানী যোগান ধৰা পইচা খালে, ৰাস্তা ঘাটৰ পইচা খালে, গোটেই মানে পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ পইচা খাই শেষ কৰি দিলে। আৰু এই বিপিএল এতিয়া আৰু পুনৰ চৰকাৰৰ অহাৰ কোনো সুযোগ নাই। আৰু যদি কোনোবাই বিপিএলক ভাবি আছে আমি ভোট দিম, আপুনি ভুল কৰা হ'ব। আপুনি ভোট দিও এতিয়া কি কয় বিপিএফক আপুনি জিকাব নোৱাৰে, কাৰণ ইতিমধ্যে আপুনি পৰ্বত জলাৰ পৰা ৰৌতালৈকে 40টা সমষ্টি ৰাইজ দলে দলে ওলাই আহিছে বিপিএফক। আৰু কোনোবা এখন গাঁৱত 2টা 3টা 5টা এনেকৈ ভোট আছে, ইয়াতকে বেছি ভোট নাই। যদি মঠনগুৰিত বেছি আছে এইটো সবচেয়ে ডাঙৰ মঠনগুৰি সমষ্টিৰ ভোট হ'ব, বেলেগ সমষ্টিৰ আৰু বিপিএফৰ ভোট নাই। তো সেইকাৰণে ৰাইজ আজি আমাৰ যিটো চুক্তি হৈ গ'ল যোৱা 27 জানুৱাৰীত, এই চুক্তিৰ দ্বাৰা আমাৰ অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছে, বড়ো মিডিয়াম অসমীয়া মিডিয়াম কলেজ আছে, সব প্ৰভিন্সিয়েলাইজ হৈ যাব, সবৰ চাকৰি ৰেগুলাৰ হৈ যাব, ভেঞ্চাৰ স্কুল আৰু নাথাকে। আপোনালোকৰ মাটি বাৰীৰ সমস্যা জিএসটি আহি কৈছে, বিপিএল আহি কৈছে, ইউপিপিএল আহিলে মাটি বাৰীৰ সমস্যা সমাধান নকৰে। আপোনালোকে দেখিলে 17 বছৰত বিপিএল সমাধান কৰা নাই, আৰু আমি এইটো সমাধান কৰিম, আমি সমাধান কৰিম। আমাৰ অঞ্চলৰ পৰা এই যে বিভিন্ন আইনগত কামত যে হাৰাশাস্তি হৈছে মানুহবিলাক, এনআৰচি কিবা কিবি, ইয়াত যিসকল মানুহে আজি গৰু বিক্ৰী কৰি মাটি বন্ধক হৈ কেছত যাব লগা হৈছে, এই সকলক আমি গভৰ্ণমেণ্টৰ তৰফৰ লিগেল এইড দিম, আমি উকিল আমি দিম যে আপোনালোকৰ হৈ এইবিলাকে কেছ লৰিব, এই অঞ্চলৰ মানুহ যাতে নিৰাপদে থাকিব পাৰে। কাৰণ আমি যেনেকৈ ভাৰতৰ 4 সীমাৰ ভিতৰত মানুহ নিৰাপদে থাকিব লাগিব, ভাৰত চৰকাৰৰ দায়িত্ব, অসমৰ 4 সীমাৰ মানুহে নিৰাপদে থাকিব লাগিব, অসম চৰকাৰৰ দায়িত্ব। আৰু ইয়াৰ লগে লগে বিটিআৰ অঞ্চলৰ 4 সীমাত বসবাস কৰা বড়ো, অসমীয়া, ইয়াত মাইনৰিটি, বঙালী, গোৰ্খা যিমান জনগোষ্ঠী আছে, এই সকলৰ ৰক্ষণাবেক্ষণ, নিৰাপত্তা, উন্নয়ন, শান্তি, সম্প্ৰীতি এইটো আমাৰ বিটিআৰ চৰকাৰৰ দায়িত্ব। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আমাৰ হাতত হোম ডিপাৰ্টমেণ্ট নাই, আমাৰ হাতত এইটো ডিপাৰ্টমেণ্ট নাই, এইটো ডিপাৰ্টমেণ্ট নাই বুলি গাই এটা মনোভাৱ লৈ নিজৰ কাৰণে কাম কৰিলে, এটা সেলফিশ মনোভাৱ লৈ চৰকাৰ চলালে। এইকাৰণে 2-3 বাৰ আমাৰ ইয়াত দাঙ্গা হৈ গ'ল, যিসকলে দাঙ্গাত মানে ঘৰ জ্বলিল, মানুহ মৰিল, সেই সকলকো একো নিদিলে। এই ৰিহেবিলিটেশ্যনৰ নামত অহা পইচাবিলাক সব পইচা খাই দিলে বিপিএফে। সেইকাৰণে ৰাইজ আজি যদি অসমৰ যদি পাল্লাটো ওপৰত তলত পৰি থাকে, উন্নয়নৰ পাল্লাটো কিন্তু ওপৰত উঠি থাকিব। সেইকাৰণে অসম যিটো সব প্ৰবঞ্চনা, ভ্ৰষ্টাচাৰ, কৰাপশ্যন, এই পাল্লাটো খালী কৰি দিব পাৰিলেহে আমাৰ উন্নয়ন পাল্লাটো ভাৰী হ'ব। আৰু সেইটো কৰিব লাগিলে যোন বিডিঅ, যোন মানে ইঞ্জিনিয়াৰ, যোন নেকি ভিচিডিচি, টিএলচিচি মেম্বাৰ, ইএম, জিএম যোনে কৰাপশ্যন কৰিছে সেই সকলক জেলত পঠাব লাগিব, তেতিয়াহে উন্নয়ন হ'ব, নহ'লে উন্নয়ন আপোনাৰ নহ'ব। উন্নয়ন নহ'ব। সেই বিষয়াবিলাক আগৰ চাকৰি কৰিব, বিষয়া এজন আজি যাব, কালি আহিব, আজি যদি আপুনি তাক একশ্যন নহয়, অহাকালি আৰু অসমত ঘুষ চুষ দি আকৌ বিটিআৰত আহিব, সি আকৌ কৰাপশ্যন আৰম্ভ কৰিব, গতিকে তাক জেলত ভৰাব লাগিব। আৰু আমি এতিয়াও কৈছো, সময় থাকোঁতে যিবিলাক আধৰুৱা ঘৰবিলাক কৰি থৈছে, অতি শীঘ্ৰে ঘৰ বনাই দিয়ক। যিসকলে টয়লেট লেট্ৰিনবিলাক আধৰুৱা কৰি থৈছে, সোনকালে বনাই দিয়ক ইউপিপিএল চৰকাৰ আহোঁতে। আৰু যিসকলে দুখীয়া মানুহ জব কাৰ্ড নিজৰ পকেটত ভৰাই থৈছে, অতি শীঘ্ৰে ওলাই দিয়ক। আমি গভৰ্ণৰক কৈছো ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। যিসকল মানুহে আজিও বেলেগৰ হিতাধিকাৰীৰ জব কাৰ্ড, ভিচিডিচি চেয়াৰমেন, মেম্বাৰ নিজৰ পকেটত লৈ থৈছে, সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। আমি চৰকাৰক দাবী কৰিছো, কাৰণ তেখেতসকলৰ অধিকাৰ নাই, এইটো দুখীয়া মানুহৰ কাৰণে দিয়া বস্তু। সেই কথাবিলাক আজি হৈ আছে। এইকাৰণে আমাক ভাল শাসন লাগিব, ভাল শাসন হ'লেহে আমাৰ উন্নয়ন হ'ব। ৰাইজ আজি সাধু নেতাৰ এই ৭৪ বছৰ পিছত আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা ৩৫ লাখ মানুহৰ উন্নয়নৰ দায়িত্ব আমি ল'ব লাগিব। আৰু আমি ইউপিপিএল দল হিচাপে ল'বলৈ আগবাঢ়ি আহিছো।
আমি খন্তেক সময়ৰ কাৰণে পাহৰি গৈছো বিশ্বত কি হৈছে, ভাৰতত কি হৈছে। কিন্তু আমাৰ এই অসমৰ এই প্ৰান্তত এই 4টা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সুস্থ শৰীৰে, সুস্থ চিন্তাধাৰাৰে, সুস্থ পৰিৱেশত নিজৰ স্বাভিমান, আত্মসন্মান, নিজৰ ইজ্জত সকলো ঠিকমতে ৰাখি জীয়াই থাকিব পৰাৰ কাৰণে UPPL দলে কাম কৰিম। এইটো আমাৰ স্পষ্ট কথা। সেইকাৰণে আজিৰ সময়ত মই এই কথাকে ক'ব বিচাৰিছো কি আপোনালোকে বহুত দলক চালে, বহুতে কয় আমাৰ আৰু ভোট দিবলৈ মন নাই। কিমান ভোট দিম? ভোট দিলে কোনোবা লংকাত যায়, ৰাৱণ হয়, আমাৰ একো নহয়। সেইকাৰণে ভোট দিবলৈ ইচ্ছা নকৰো। আপুনি 18 বছৰৰ পিছত ভোট দিবই লাগিব। আমি এটা সংসদীয় গণতন্ত্ৰ দেশত আছো। আপুনি ভোট দিবই লাগিব। যিদিনালৈকে আপুনি জীয়াই থাকে 18 বছৰৰ পিছত আপুনি ভোট দিবই লাগিব। আৰু ভোট দিয়াটো ভাল। আপোনাৰ এটা ভোটেদি ভাল মানুহ এজন MLA মন্ত্ৰী হ'ব পাৰে। আপোনাৰ এটা ভোটেদি আপুনি বেয়া মানুহ ইয়াৰ পৰা গুচাই দিব পাৰে। যিহেতু আপোনালোকে চবে ভয় কৰি আছে লংকাত গ'লে ৰাৱণ হয়, আমাৰ ভয় লাগিছে ভোট দিবলৈ। এইকাৰণে UPPL চৰকাৰ আহিলে প্ৰথমতে আমি লংকাটোকে জুই লগাই চাফা কৰি দিম আৰু ইয়াত লংকা নাই, যাতে অহা দিনত আৰু কোনো এই ৰাৱণ হ'ব নোৱাৰে, চব চাফা কৰি দিম। এইটো যাতে এটা শান্তিৰ সম্প্ৰীতিৰ বিটিয়াৰ হয়, চবে মিলি থাকিব পাৰে। সেইকাৰণে ৰাইজ আপোনালোকৰ দুখ বেদনা আমি বুজি পাওঁ। গৰীব মানুহ আজি কিমান কষ্ট কৰি খাই আছে এই কথাবিলাক বুজি পাওঁ। সেইকাৰণে আমি কিছুমান আঁচনি হাতত ল'বলৈ ঠিক কৰিছো। যিবিলাক মিস্ত্ৰী কাম কৰি আছে, ৰিক্সা চলাই, ঠেলা চলাই খাই আছে, মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি খাই আছে, দুবেলা দুমুঠি খাবলৈ কষ্ট হৈছে, ল'ৰা ছোৱালী এডমিশ্যন দিবলৈ কষ্ট হৈছে, সেই মানুহবিলাক আমি প্ৰথমে চাব লাগিব। আমাৰ মানৱ ধৰ্মটো আমি পালন কৰিব লাগিব। সেইকাৰণে এই UPPLৰ সময়ত আমি কমচে কম 5 লাখ মানুহ সংস্থাপন দিয়াৰ কথা ঠিক কৰিছো। গভৰ্ণমেণ্ট চাকৰি নহয়, কিন্তু আমাৰ শিক্ষিত নিবনুৱা যুৱ যুৱতীসকল বা স্কুল কলেজ এৰিব লগা, আধৰুৱাকৈ যিসকল এৰিব লগা হৈছে টকা পইচা নোহোৱাৰ কাৰণে, এই সকলৰ কাৰণে আমি সংস্থাপনৰ ব্যৱস্থা কৰিছো, যাতে চবে কিবা নহয় কিবা কৰি খাব পাৰে। ই ব্যৱসায় হওক, ই কিবা ট্ৰেইনিং লৈ ইণ্ডাষ্ট্ৰী খোলাই হওক, ই যি কৰিব পাৰে, ই খেতি কৰাই হওক, কিবা শাক পাচলি উৎপাদন কৰাই হওক, হাঁহ কুকুৰা উৎপাদন কৰাই হওক, মাছ পালন কৰাই হওক, কিবা কাপোৰ কানি ইণ্ডাষ্ট্ৰী কৰাই হওক, বাঁহৰ ইণ্ডাষ্ট্ৰী কৰাই হওক, সুপাৰী ইণ্ডাষ্ট্ৰী কৰাই হওক, ফুড আইটেম কৰাই হওক, বোৱা কটা কৰাই হওক, যিয়ে নকৰক কিয় সংস্থাপন দিয়াৰ কাৰণে আমি ঠিক কৰিছো। 170টা আইটেম আমি ঠিক কৰিছো। আপুনি যোনটো ইচ্ছা সেইটোৱে কৰিব পাৰে। আমাৰ অঞ্চলত 20,000 সেল্ফ হেল্প গ্ৰুপ আছে। এই প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ভাৰত চৰকাৰে কৈছে 75,000 কৰি টকা দিব লাগে। BPF পইচাটো ওলাই খাই দিছে, কোনো সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া নাই। আৰু সেইকাৰণে আমি ঠিক কৰিছো, আমাৰ চৰকাৰ অহাৰ লগে লগে যিমানখিনি সেল্ফ হেল্প গ্ৰুপ আছে তেখেতসকলক ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিং দি পেলাই 75,000 টকাটো দিয়া হ'ব, যাতে কিবা এটা কৰি খাব পাৰে। কাৰণ আজি মহিলাসকলে আমাৰ ঘৰটো চোৱা চিতা কৰে। আজি মহিলাসকল বিশ্বত বহুত আগবাঢ়ি গৈছে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে। কিন্তু আমাৰ অঞ্চলৰ মহিলাসকলক আমি আজিলৈকে অৰ্থনৈতিক স্বাধীনতা দিব পৰা নাই, আমি ৰাজনৈতিক স্বাধীনতা দিব পৰা নাই। যদিও সামাজিক স্বাধীনতা আছে আমাৰ অঞ্চলত, আমি অৰ্থনীতি আৰু ৰাজনৈতিক স্বাধীনতা দিব পৰা নাই। সেইকাৰণে আমি ঠিক কৰিছো কি আমাৰ মহিলাসকল আগুৱাই আহিব লাগিব। ঘৰখনৰ 70% কামে মহিলাই কৰে। ৰান্ধা বাঢ়া, চাফা কৰা, চব আলহী আহিলে, কিবা আহিলে, এভৰিথিং মহিলাসকলৰ ওপৰত পৰে। কিন্তু সেই মহিলাসকলে কেতিয়াবা ঔষধ খাবলৈ পইচা নাপায়, কিবা এটা কাপোৰ কানি কিনিবলৈ পইচা নাপায়, বহুত দিন ৰখি থাকিব লগা হয়। সেইকাৰণে মহিলাসকলক আমি উপাৰ্জন কৰাৰ পথ দিব লাগিব। আমাৰ অঞ্চলত হাজাৰ হাজাৰ মিস্ত্ৰী আছে, দৰ্জী আছে। আমি ভাবিছো সেই দৰ্জীসকলক লৈ পেলাই আমাৰ এই বিটিআৰত বড়োলেণ্ড গভৰ্ণমেণ্টে কমচে কম 5টা কাপোৰৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰা হ'ব। য'ত নেকি আমাৰ অঞ্চলৰ কাপোৰ কানিবিলাক আমিয়ে প্ৰডাক্ট কৰিব লাগিব। আমাৰ মিস্ত্ৰীবিলাক অলপ ভালকৈ ট্ৰেইনিং দি এই মিস্ত্ৰীয়ে যাতে যাই পেলাই বম্বেত কাম কৰিব পাৰে, দিল্লীত কাম কৰিব পাৰে, ডুবাইত যাই পেলাই কাম কৰিব পাৰে, তেনেকৈ আমাৰ মিস্ত্ৰীবিলাকক ট্ৰেইনিং দিব লাগিব, কিবাটো কৰি খাব লাগিব। এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। ৰাজনীতিক নেতাবিলাকে কৰিম বুলি ভাবিলে বহুত কৰিব পাৰে, কিন্তু নকৰো বুলি যদি বহি থাকে আপুনি তাক একো কৰিব নোৱাৰে। কাৰণ 5 বছৰৰ কাৰণে ই বহুত পাৱাৰফুল হৈ যায়।
তো সেইকাৰণে এইটোৱে সময় আপুনি কাক ক্ষমতাত আনে আৰু নানে এতিয়াই আপুনি ঠিক কৰক। আৰু সেইকাৰণে মটনগুৰি সমষ্টিৰ ৰাইজক মই আহ্বান কৰিছোঁ কি এই শাহজাহান ভাই বহুত কষ্ট কৰি আছে, NRCৰ সময়তো যথেষ্ট কষ্ট কৰিছে, চবৰ কাৰণে কাম কৰিছে আৰু যুৱ এজন হিচাপে বিভিন্ন NGOৰ কাম কৰি আহিছে, মাইক্ৰ' ফাইনেন্সৰ কথা তেখেতে বুজি পায়, বহুত কাম কৰিবলৈ জানে। তেখেতক জিকাই দিয়া মানে আমাৰ মটনগুৰি অঞ্চলত দিনে ৰাতি ঘূৰি পেলাই এজন ডেকা-ল'ৰা যুৱ হিচাপে কাম কৰিব পাৰিব। আপোনালোকে তেখেতক ধমকিও ল'ব পাৰিব, তেখেতক যেনেকৈ মৰম কৰিব পাৰে, কালি কিবা এটা কাম কৰিলে তেখেতক ধমকিও লগাব পাৰিব। কিন্তু কিছুমান ব্যক্তি আছে আপুনি ওচৰতে যাব নোৱাৰিব। আমাৰ স্বাধীনতা ৭০ বছৰত চাওক, এজন MP এটা অফিচে নাই, MP বিচাৰি ক'ত যাম আমি? MLA এটা অফিচ নাই, MLA বিচাৰি ক'ত যাম আমি? সদায় ঘৰত যাব পাৰিনে? কালি যদি ফোন কৰে ছাৰে কিয় মোৰ ঘৰত সদায় সদায় আহা বুলি, এটা অফিচে নাই। MCLA তো অফিচ নাই, MCLA ক'ত বিচাৰি যাব? এইকাৰণে আমি ঠিক কৰিছোঁ UPPL চৰকাৰ অহাৰ লগে লগে আমি MPৰ এটা ঠিকনা বনাই দিম, তাত কিন্তু MP আহি বহিব লাগিব। আমাৰ তাত আমি আইন পাছ কৰিম। আমাৰ অঞ্চলৰ MPয়ে কিন্তু মাহত কমচে কম ৩-৪ দিন অফিচত বহিব লাগিব, ৰাইজৰ কথা শুনিব লাগিব, এপ্লিকেশ্যন ল'ব লাগিব। আমাৰ অঞ্চলত যিমান MLA আছে প্ৰত্যেকজনকে আমি অফিচ বনাই দিম আৰু তেখেতসকলে এই অফিচত বহিব লাগিব, ৰাইজৰ অভাৱ অভিযোগ শুনিব লাগিব। MCLA অফিচ বনাই দিম, আপুনি ঘৰত যাব নালাগে, এই ইয়াতে আহি অফিচত আহি আপোনাৰ ল'ৰা ছোৱালীৰ এডমিশ্যন ল'ব লাগে, কিবা এটা গাঁৱত সমস্যা হৈছে এইবিলাক এপ্লিকেশ্যন অফিচত দিব পাৰিব, আপুনি মানে ঘৰত যাব নালাগে। আৰু এপ্লিকেশ্যন আপুনি ফাইল লৈ ঘূৰি ঘূৰি চেণ্ডেল জোতা ছিঙি যাব নালাগে। আমাৰ চৰকাৰটো গভৰ্নেন্স আৰম্ভ কৰিম, ডিজিটেল গভৰ্নেন্স। আপুনি মোবাইল মেছেজেদি আপোনাৰ এপ্লিকেশ্যনটো দিব পাৰিব। আমাৰ গাঁৱত এইটো লাগে, যেতিয়া আপুনি মেছেজটো দিব অফিচত ৰেকৰ্ড হ'ব, ৰেকৰ্ড হোৱাৰ লগে লগে আপোনাৰ তাত ফোন আহিব, এইটো কি সমস্যা হৈছে, লগে লগে অফিচাৰ পঠাই দিয়া হ'ব। যদি সঁচাকৈ সমস্যাৰ কথা কৈছে এই সমস্যা সমাধান কৰা হ'ব, যদি মিছাকে সি ঠাট্টা কৰিছে তাক কেছ ৰেজিষ্টাৰ কৰি জেলত পঠোৱা হ'ব। ৰাতি চিন্তা হয় মেছেজ দিব পাৰে নহয়। তো ৰাইজ বহুত কথা আছে, আজি নকওঁ, আপোনালোকে ভালে থাকক। অহাকালি আমাৰ কাতি বিহু আহিছে, ঈশ্বৰে আল্লাই চব ভাল কৰিব। কৰোনা ভাইৰাছ লাহে লাহে শেষ হৈ আহিছে। আমি আশা কৰিছোঁ অতি শীঘ্ৰে এইটো শেষ হৈ যাব আৰু আমাৰ নিৰ্বাচন হ'ব আৰু ভাল এটা চৰকাৰ আমি পাম। এতিয়া BTRত এইটো হ'ব বুলি ভয় খুৱাই আছে। BTR আপোনালোকৰ ভালৰ কাৰণে BTR হৈছে, ধ্বংস কৰিব নহয়। ভাৰতবৰ্ষৰ ভিতৰত বসবাস কৰা কোনো জাতি জনগোষ্ঠী ভাৰতৰ কিবা এটা নতুন বস্তু হৈছে, এইটো ভয় কৰিব লগা নাই। ভাৰত চৰকাৰ, অসম চৰকাৰ চকু মুজি পেলাই চুক্তি নকৰে। কোনোবা এটা জাতিক বহুত পাৱাৰ দিব, কোনোবা জাতিক পাৱাৰ নিদিব, এইটো কোনোদিন নহয়। চৰকাৰে চাই চিন্তিহে চুক্তিবিলাক কৰে। গতিকে এইকাৰণে সকলো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আছে, ৰাজনীতিৰ অধিকাৰ আছে, সামাজিক অধিকাৰ আছে, ভাষাৰ অধিকাৰ আছে, ধৰ্মৰ অধিকাৰ আছে, সব অধিকাৰ ইয়াত আছে। কোনোবা GST BPF কোৱাৰ নিচিনা কাৰো অধিকাৰ নাথাকে থকা নাই, ইয়াতে চবৰো অধিকাৰ আছে। এইখিনি কথা আপোনালোকে বিশ্বাস ৰাখক। এইখিনিয়ে কৈ আপোনালোকক সকলোকে পুনৰ মই নমস্কাৰ জনাই আশা ৰাখিছোঁ কি এইবাৰ আপোনালোকে আৰু বেলেগক নাচাই ৭০ বছৰ যিহেতু আপোনালোকে ইয়াক চালে, কি আছে BPFক চালে আৰু বহুত বছৰ কংগ্ৰেছক ভোট দি আহিল, কাৰোবাৰ দলবিলাকক ভোট দি আহিল। এইবাৰ কিন্তু আপোনালোকে চবে UPPLক ভোট দিব বুলি মই আশা ৰাখিছোঁ আৰু পৰিৱৰ্তনৰ যাত্ৰাত, পৰিৱৰ্তনৰ সংগ্ৰামত আপোনালোকে অংশীদাৰ হ'ব, এটা সুস্থ আৰু শান্তি BTR কৰা, এইটোতে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল ছাৰলৈ, বহুতখিনি কথা কৈ গ'ল, হাজাৰ হাজাৰ ধন্যবাদ থাকিল ছাৰলৈ। আপোনালোকে ধৈৰ্য কৰি থাকক। আমাৰ মহিলা যে ভোৰ গাড়ী আহি আছে, আহিব, ইয়াৰ কাৰণে আপোনালোকে অলপ ধৈৰ্য কৰি থাকক, ছাৰে যাব। তো এতিয়া মই বক্তব্য ৰাখিবলৈ দিম হালবাৰী সমষ্টিৰ মাননীয় UPPL প্ৰাৰ্থী শ্ৰী বিনোদ মোছাহাৰী ডাঙৰীয়া বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।